এয়া হৈছে মোৰ নভেল কালেকশ্যন আৰু এইখন আছে লেটেষ্ট মোৰ নিজৰ ডিলিউজন। গুড মৰ্ণিং এভৰিৱান, সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মানে মনটো অলপ দুখ লাগি আছে, কাৰণ আমাৰ আণ্টি ঘৰলৈ গুচি যাব বিহুৰ কাৰণে, আৰু ময়ো যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ আৰু নাযাওঁ, ৰুমত থাকিম। অৱশ্যে ৰুমত বিশেষ কাম নাই, ৰুমটো অলপ চাফা কৰিব লাগিব আৰু কাপোৰ অলপ ধুবলৈ আছে, ধুই ল'ম। আৰু চাওঁ দিনটোত কি প্ৰডাক্টিভ কিবা কাম কৰিব পৰা যায় নেকি। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক, গম পাব কি কৰোঁ। দুখ লাগিছে আজি আণ্টি যায়গৈ। মই এতিয়া ঘৰত অকলে থাকিম আৰু অকলে খাবা। অকলে আমি ইয়াৰ পৰাই গাড়ীৰ ভিতৰৰ পৰাই সঞ্জয় ভাইক মানে ৰঙালী বিহু শুভেচ্ছা। ভালকৈ থাকিব। হেপী ৰঙালী বিহু। এতিয়া মই ঘৰত ভোট চোট আছে, ভোটৰ লগত থাকিব লাগিব। কামটো কৰিবলৈ এতিয়া ধেৰ আছে, কিন্তু ক'ৰ পৰা ষ্টাৰ্ট কৰিব পাত্তা পোৱা নাই মানে। এতিয়া টেবুলখন দেখিছে ইমান লেতেৰা হৈছে, বিচনা এই অৱস্থা। ভাবিছোঁ প্ৰথমে টেবুলখনে অলপ চিজিল লগাই লওঁ, তাৰ পৰা লাহে লাহে অলপ কৰি যাম আৰু। এখন কবিতা কিতাপ পালোঁ, আপোনালোকে পাৰিলে পঢ়িবচোন। কিতাপখনৰ নাম হৈছে আবেলিৰ ৰং, আৰু লিখিছে আপোনাৰ তপন গগৈ। চেল্ফি কেমেৰা হৈছে, আপুনি দেখি নাপাব চাগে ভালকৈ, কিন্তু কিতাপখনৰ নাম হৈছে আবেলিৰ ৰং আৰু লিখিছে তপন পেগু। ইয়াত এটা ভাল কবিতা এটা আছে, আপোনালোকক মই দেখাইছোঁ এক ছেকেণ্ড। আৰু এইটো চাওক কবিতাটো, একবাৰ পঢ়ি চাব পাৰে। বিয়া নাপাতিলোঁ হয়, তোমাক লগ পাই। ঠিক আছে, এইটো মই আবৃত্তি কৰি দিম। প্ৰথমে আমি আমাৰ কামটো কৰি লওঁ নেকি বাৰু? আৰু অৱশেষত অলপ দেৰি লাগিলে বাৰু, আমাৰ টেবুলৰ কাম হৈ গ'ল, আৰু বহুত গৰম উঠিলে, ফেনখন চলাই দিব লাগিব, দেখিছে। আৰু এয়া হৈছে মোৰ নভেল কালেকশ্যন। আৰু আছে ঘৰত, বাট বৰ্তমান মোৰ ৰুমত ইমানটোৱে আছে। ৰ'ব আপোনাক দেখাই দিছোঁ একবাৰ। আৰু এয়া হৈছে মোৰ কিতাপৰ কালেকশ্যন। ইয়াত বিশেষ মানে বেছি কেইখনমান নাই বাৰু, 7খনমান আছে। মোৰ ঘৰত আছে বাকীবিলাক। আৰু ফাৰ্ষ্টখন হৈছে মোৰ জীৱন এখন দোকান বাই দেৱজিৎ শৰ্মা কাকতি, পঢ়িব ভাল লাগে। তাৰপৰা নেক্সট আছে এখন কি, জয়া মহল। এইখন মোৰ নহয় একচুৱেলি, কেনেকৈ গম নাপাওঁ, মোৰ ভাইটি আনিলে চাগে, মই পঢ়া নাই। আৰু নেক্সটখন হৈছে আপোনাৰ ইয়াত এখন অৰণ্য আছিল বাই অনুৰাধা শৰ্মা পূজাৰী। আৰু এইখনে 2021 বৰ্ষত সাহিত্য অকাডেমী বঁটা পাইছিলে। আৰু এইখন আপোনালোকে জানে চাগে, খুবেই মানে ভাইৰেল হৈছিলে পূৰা ফেচবুকে এনেকৈ, পঢ়িব ভাল লাগে। নেক্সট আছে আপোনাৰ এইখন এখন কিবা বঁটা এটা পাইছিলে সাহিত্য অকাডেমী, কিবা ইউথ অৰ চামথিং লাইক ডেট। আপোনালোকে চাব, গুগল চাৰ্চ কৰি চাব, জাল কটা জুই বাই নয়নজিৎ শৰ্মা। বহুতেই ভাল লাগে। এইখন এখন মডাৰ্ণ নভেল হয়, মানে ইয়াৰ কথাবিলাক, মানে ইয়াৰ শব্দবিলাক মানে খুবেই মানে একদম ভাল লগা আৰু কিবা পঢ়িব পাৰে। আৰু নেক্সট আছে মোৰ আন এগৰাকী জনপ্ৰিয় লেখক, আমাৰ অসমীয়া লেখক হয়, যি ইংৰাজীত লিখে, জাহ্নৱী বৰুৱা। তেওঁৰ ইনষ্টাগ্ৰামত গৈ পেলাই আপোনালোকে ফ'ল' কৰিব পাৰে। তেওঁ টোটেলি এতিয়ালৈকে 3খন কিতাপ আছে। এখন হৈছে নেক্সট ড'ৰ, আৰু দ্বিতীয়খন মোৰ লগত আছে ৰিবাৰ্থ, আৰু তৃতীয়খন আছে আপোনালোকৰ
আণ্ডাৰটো অৰ চামথিং লাইক ডেট। আপুনি গুগলত গৈ চাৰ্চ কৰিব, গৈ ভালকৈ অসমীয়া লেখকে লেখা ইংৰাজী নভেল। আৰু এইখন আছে মোৰ বডি এণ্ড ব্লাড বাই বেঞ্জামিন। আৰু বেঞ্জামিন মোৰ অতিকৈ এজন ভাল লগা লেখক। আৰু বেঞ্জামিনৰ এখন লেটেষ্ট এতিয়া মুভি হৈছে, মানে বুকখন পুৰণা হয়, এই গড ডেজ বুলি আছিলে, আৰু সেইখন এতিয়া বৰ্তমান এখন মানে চিনেমালৈ মানে হেৰি কৰা হৈছে, ট্ৰেন্সফৰ্ম কৰা হৈছে। আপোনালোকে চাব পাৰে মুভিখন। মহিম বৰা ডাঙৰীয়াৰ কাঠনিবাৰী ঘাট, এইখনো পঢ়িব পাৰে আপোনালোকে। এজন, আৰু তেওঁৰ নামটো ভালকৈ মনত ৰাখিব দেই, মহিম বৰা কাঠনিবাৰী ঘাট। এই নাম দুটা খুবেই জনপ্ৰিয়, কাৰণ এই আমাৰ গভৰ্ণমেণ্ট যিবিলাক জব আছে তাতো এবাৰ সুধিছিলে নেকি, মই যিমান দূৰ মনত ৰাখিব পাৰিছোঁ। আৰু এইটোৱে মহিম বৰা এজন। মহিম বৰাই লিখা আৰু কেইখনমান বুক আপোনালোকে মনত ৰাখি ল'ব, ভৱিষ্যতে হয়তো কামত আহিব পাৰে, নহয় জানো। আৰু এইখন আছে লেটেষ্ট মোৰ নিজৰ, ডিলিউজন বাই সঞ্জয় টিকৰিয়াল। অ'কে, ইনটু দ্য ৰিয়েলম অফ ডিলিউজন। অ'কে, এইখন আপোনালোকে হেৰি আমাজন আৰু ফ্লিপকাৰ্ট দুটা ৱেবছাইটতে আছে। আপোনালোকে গৈ পেলাই যদি কিনিব বিচাৰে কিনিব পাৰে। প্ৰাইচটো ইয়াতটো লিখা আছে আপোনাৰ 219 ৰাইট। তাৰপৰা কিন্তু বৰ্তমান আপুনি যদি আমাজনৰ পৰা অৰ্ডাৰ কৰে তেতিয়াহ'লে 97 মান ইমানত পাই যাব। বাকী ইমানে আছিলে মোৰ নভেল কালেকশ্যন। আৰু বাকী আৰু বহুত আছে মোৰ, কিন্তু ঘৰত আছে বৰ্তমান, ৰুমত ইমানকেইখন আছে। আৰু এইফালে মোৰ নিউজ পেপাৰ, তাৰপৰা এইফালে কিবা কিতাপ আছে, ইমানে আৰু। মোৰ ভাল লগা লেখক আৰু বুককেইখনৰ নাম মই ক'লোঁ ইতিমধ্যে। আৰু আপোনালোকৰ ভাল লগা লেখক আৰু বুককেইখনৰ নাম কমেণ্ট ছেকশ্যনত মেনশ্যন কৰিব। মই পঢ়ি চাম আপোনালোকৰ টেষ্ট কেনেকুৱা, আপোনালোকে কেনেকুৱা কিতাপ পঢ়ি ভাল পায়। টেবুলৰ কাম হৈ গ'ল, ভালেই দেখিছে, আগতকৈ যথেষ্ট ভাল লাগিছে। কিন্তু এইফালে চাওকচোন আপোনালোকে, কি হৈ গ'ল এইবিলাক টেবুল কি হৈ গ'ল। আৰু এইফালে আপোনালোকে মোৰ বিচনা কি হৈ গ'ল। এতিয়া আমি কি কৰা উচিত? টেবুল হৈ গ'ল, এতিয়া ভাবিছোঁ বিচনাখনকে ঠিক কৰি লোৱা যাওক। আমাৰ বিচনাও হৈ গ'ল, এয়া দেখিছে বিচনা হৈ গ'ল, তাৰপৰা টেবুল হৈ গ'ল। এতিয়া জাষ্ট আছেগৈ আপোনাৰ এইখিনি কামখিনি, দেখিছে। এই আপোনাৰ বেঞ্চখিনি টেবুলৰ ওপৰত উঠাই দিলোঁ, আৰু এই তলৰ ফ্ল'ৰবোৰ যি লেতেৰা হৈছে সেইখিনি সাৰি পেলাই ওপৰত পানী মাৰি দিম, আৰু আমাৰ 50% কাম কমপ্লিট হৈ যাব। আৰু তাৰপৰা অকল মানে আপোনাৰ কাপোৰখিনি ধুবলৈ থাকিব আৰু। ৰুমটো মোচা হৈ গ'ল, এতিয়া দেখিছে আপোনালোকে পানী হৈ গ'ল। আৰু এতিয়া কি হ'ল, ফেনখন চলাই পেলাই আমি এতিয়া কাপোৰ ধুবলৈ যাওঁ, ব'লক। কাম প্ৰায় শেষে হ'ল, আৰু অকল গাটো ধুব লাগে। আৰু ভাগৰ লাগিছে মানে অলপ, প্ৰায় 11:30 বাজিলে, আৰু গাটো ধুই পেলাই অলপ শুই যাব লাগিব, মানে বহুত ভাগৰ লাগিছে। অৱশেষত সকলোবোৰ কাম আজৰি হৈ গ'ল, গা ধুলোঁ, কিন্তু গা ধোৱা যেন লগা নাই, কাৰণ মই বাহিৰৰ পৰা আহিলোঁ মানে পটককৈ, আৰু ৰ'দ পূৰা দি আছে, দেখিছিলে বাহিৰত আপুনি কিমান ৰ'দ দি আছে। আৰু বাহিৰত গৈ অলপ চানা অলপ লৈ আনিলোঁ, এতিয়া খাম আৰু শুই যাম।